1 কিলোমিটাৰ দৈৰ্ঘ্যৰ কংগ্ৰেছী পতাকা লগত 10,000 কংগ্ৰেছ সমৰ্থক 9 কিলোমিটাৰ জোৰা শোভাযাত্ৰা মুখ্যমন্ত্ৰী সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব তথা বিহপুৰীয়াৰ বিজেপি বিধায়ক দেৱানন্দ হাজৰিকাক প্ৰত্যাহ্বান জনাই শক্তি দেখুৱালে AICCৰ সম্পাদক ভূপেন বৰাই মন কৰক সুদীৰ্ঘ পতাকা আৰু বিশাল শোভাযাত্ৰা হিলদল ভাঙি ওলাই আহিল কংগ্ৰেছ কৰ্মী এক প্ৰকাৰ চমক মুখ্যমন্ত্ৰীও প্ৰচাৰ চলাইছিল বিহপুৰীয়াত কিন্তু প্ৰচাৰৰ অন্তিম দিনা কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন ইয়াৰ পিছতেই সভা কি প্ৰধানমন্ত্ৰী কি মুখ্যমন্ত্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ বঁটাৰ নামত গুৰুজনাক অপমান এই অভিযোগ ভূপেন বৰাৰ মহাপুৰুষ মাধৱদেৱক অপমান কৰা বিজেপিৰ দীনদয়াল প্ৰীতিকো চোকা সমালোচনা প্ৰাক্তন বিধায়কগৰাকীৰ দুৰ্নীতিমুক্ত প্ৰশাসনৰ প্ৰতিশ্ৰুতি দিয়া সোণোৱালক এইবাৰ চৰম কটাক্ষ কংগ্ৰেছ নেতাগৰাকীৰ বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে আপোচ বিৰোধ সংগ্ৰাম চলাইছে লুইচ বাজাৰ কেলেংকাৰী নায়ক সাৰদা কেলেংকাৰীৰ নায়কৰ লগত লৈ কাৰ্বি আংলঙৰ 1000 কোটি টকা কেলেংকাৰীৰ নায়ক তুলিয়াম ৰঙৰ লগত লৈ সোণোৱাল ডাঙৰীয়াই দুৰ্নীতিৰ বিৰুদ্ধে অঘোষিত সংগ্ৰাম চলাই আছে ভূপেন বৰাৰ এইবাৰ আক্ৰমণৰ লক্ষ্য RSS তুলনা অক্টোপাছৰ সৈতে আজি অসমত RSS নামৰ অক্টোপাছে এটা RSS নামৰ বিশাল অক্টোপ আছে অসমৰ সামাজিক সভ্যতা অসমৰ অৰ্থনৈতিক বুনিয়াদ অসমৰ সাংস্কৃতিক বুনিয়াদ অসমৰ ইতিহাস ধ্বংস কৰি গোট দেশে কিনিবৰ কাৰণে ষড়যন্ত্ৰ চলাই আছে এই RSSৰ নামৰ বৃহৎ অক্টোপাছটো আমি অহা 5 ডিচেম্বৰ তাৰিখে আমি তাৰ পথ ৰুদ্ধ কৰিব লাগিব কংগ্ৰেছৰ দিনত ঘোষিত বিহপুৰীয়া নাৰায়ণপুৰ মহকুমা আজিও নহল কিয় স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকাক প্ৰশ্ন দেৱানন্দ হাজৰিকা ডাঙৰীয়া আপোনাক মই যে আহ্বান জনাইছো সাব ডিভিজনৰ নাম যদি ভুল হৈছিল আপুনি সাব ডিভিজনৰ নাম দেৱানন্দ হাজৰিকা দি লওক সাব ডিভিজনৰ জেগা যদি ভুল হৈছিল সাব ডিভিজনৰ জেগা যদি ভুল হৈছিল আপুনি সাব ডিভিজন আপোনাৰ চোতালত বহাই লওক আমি আপুনি নকৰো আমাৰ সাব ডিভিজন লাগে ৰাইজক নঙলামুখৰ পৰা খেদি দিয়া বিহপুৰীয়াৰ বিধায়ক কিহত ব্যস্ত কাৰণ ব্যাখ্যা ভূপেন বৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ উদ্ধৃতিৰে বিজেপিক চৰম কটাক্ষ चीजों का दाम रॉकेट का गति का जैसा आसमान छू रहा है मुझे मुका दीजिए 100 दिन में द्रव्य मूल्य का दाम जमीन में लाके खड़ा कर दूंगा মুঠৰ ওপৰত বিজেপিক তুলাধুনা প্ৰাক্তন বিধায়কগৰাকীৰ কিন্তু বিশাল শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি বৰাৰ ভাষণলৈকে ৰাইজে যি সমৰ্থন আগবঢ়ালে ই নিশ্চিতভাৱে বুকু কপাইছে বিহপুৰীয়াৰ গেৰুৱা শিবিৰত কেৰচন বিৰুৰ সৈতে বুবুল হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম